নমস্কাৰ জনাইছোঁ সকলোকে। আজি আমি পুৱাই ওলালোঁ। বিশেষ এটা দিনৰ বাবে আজি আমি পুৱাতে ওলালোঁ মন্দিৰলৈ বুলি। আৰু ভণ্টি আৰু মই গৈ আছোঁ মন্দিৰলৈ। মন্দিৰ পাই চাকি বন্তি আমি লৈ ল'লোঁ। জন্মদিন আৰু সেইবাবে আচলতে মন্দিৰলৈ ৰাতিপুৱাতে আহিলোঁ। আৰু এয়া আমি চাকি বন্তি জ্বলাই দুজনীয়ে অলপমান দুখনমান ফটোও তুলিলোঁ। যিহেতু মই ফ্ৰেণ্ডৰ লগত বাকী অলপ দেৰিকৈ যোৰহাটৰ গ'ল্ড ৰিজৰ্টলৈ আমি যাম আৰু ফুৰিবলৈ। আৰু তাকে ভাবিলোঁ ইমান বিশেষ জন্মদিন বুলি বহুত বেছি একো আয়োজন কৰা নাই, কিন্তু সেইবাবে মনটোৱে অলপ ভাল লাগক বুলি আমি অলপ ওলাই যাওঁ বুলিও ল'লোঁ। এয়া মন্দিৰৰ পৰা ঘৰলৈ গৈ আকৌ ওলাই আহিমগৈ। এয়া আমি ওলাই আহিলোঁ। বা আহিছে, মনো আহিছে আৰু মোৰ ফ্ৰেণ্ড কেইজনীও আহিছে। আৰু যিহেতু অলপমান মনটো ভাল লাগক বুলি আচলতে ওলাই আহিলোঁ। এয়া আমি গ'ল্ড ৰিজৰ্ট আহি আছোঁ ৰূপাঞ্জলি বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ। বহুত ধুনীয়া জেগাটো, আপোনালোকো আহিব কেতিয়াবা। কাজিৰঙা গ'ল্ড ৰিজৰ্ট। গৈ পাই ইমান বেছি ভাল লাগিলে, একদম পৰিৱেশটো বহুত বেছি মুকলি। তাকে অলপমান ঘূৰি ল'লোঁ জেগাখিনি। সঁচাকৈ বহুত বেছি ভাল লাগিলে। নিজান এটা পৰিৱেশত এনেও বহুত বেছি মই ভাল পাওঁ নিজান পৰিৱেশ। আৰু আপোনালোকেও আহিব পাৰে, সঁচাকৈ বহুত বেছি ধুনীয়া। যিহেতু জন্মদিন বুলি একো বহুত বেছি বিশেষ একো কৰা নাছিলোঁ, আৰু সকলোৱে মিলি ইহঁতি মোৰ কাৰণে মোৰ মনটো ভাল লাগক বুলি এনেদৰে ওলাই যোৱাৰ পিছত সিহঁতি কেক এটাও লৈ গ'ল। আৰু গোটেইখিনিয়ে মিলি কেকটো কাটিলোঁ। মোৰো মনটো বহুত বেছি ভাল লাগিলে, যিহেতু ছাৰপ্ৰাইজ কেকটো নিছে বুলি মই একদমেই গম নাপাওঁ সিহঁতে যে কেক মোলৈ লৈ গৈছে। Happy birthday to you. May God bless you. যিহেতু লাহে লাহে ডাঙৰ হৈ আহিছোঁ আৰু পৰিৱেশবোৰো আৰু মানুহৰ মনবোৰো সলনি হ'বলৈ ধৰিছে, আৰু তাৰ মাজতে আমি আমাৰ বিশেষ দিনটোতো ভালদৰে পালন কৰিবই লাগিব। আৰু সেইবাবে মোৰ মনটো সঁচাকৈ খুব বেছি ভাল লাগিলে। উপজা দিনটোত সকলোৱে ইমান বেছি মৰম দিছে আৰু আশীৰ্বাদ যেন সদায়ে মোৰ লগত থাকে আপোনালোকৰ, মই সেয়াই কামনা কৰিলোঁ। আৰু যেন জীৱনটো যেন একদম সুন্দৰভাৱে আগুৱাই নিব পাৰোঁ, লগতে সুস্বাস্থ্যৰে যেন
সময়খিনি পাৰ কৰিব পাৰোঁ সিমানেই আপোনালোকে আশীৰ্বাদ দিলে মোৰ বহুত কিবাকিবি মই একো নিবিচাৰোঁ মুঠতে ভালদৰে যাতে জীৱনটো জীয়াই যাব পাৰোঁ সেইটোৱে মই বিচাৰোঁ সকলোৱে ইমান মোৰ মৰম দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ সকলোকে আৰু মোৰ ভিডিঅ'টি আজিলৈ ইমানেই আছিল বাই